আমাৰ এই অঞ্চলত এখন উল্লেখযোগ্য শিক্ষা অনুষ্ঠান ছৈবাৰী বিদ্যাপীঠ হাইস্কুলত সোণালী জয়ন্তী 2027 চনত উদযাপন কৰিবলৈ গৈ আছে। তাৰে আজি আমাৰ প্ৰথমখন ৰাজহুৱা সভা হৈছে। আৰু ৰাজহুৱা সভাত আমাৰ প্ৰায়খিনি আমাৰ প্ৰাক্তন ছাত্ৰ, প্ৰায়খিনি বুলি নকওঁ, যদি আমাৰ প্ৰায়খিনি প্ৰাক্তন ছাত্ৰ, লগতে আমাৰ যিখিনি আমাৰ প্ৰাক্তন শিক্ষাগুৰুবৃন্দ উপস্থিত আছে, সকলোৱে একমুখে এই অনুষ্ঠানটো যাতে সৰ্বাংগ সুন্দৰ হয় তাৰ বাবে সকলোৱে নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছে। আৰু আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হ'ব, কাৰণ এইটো এটা বৃহৎ অঞ্চল। এই বৃহৎ অঞ্চলৰ সকলো ৰাইজে বা সকলো জনসাধাৰণৰ অভিভাৱকে বিচাৰিছে এটা সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠান, আৰু আমি আশা ৰাখিছোঁ অনুষ্ঠানটো নিশ্চয় সৰ্বাংগ সুন্দৰ কৰিব। যেহেতু আপুনি মেইন মধ্যমণি আপুনি কেনেকুৱা মধ্যমণি নহয়, প্ৰতিজন মানুহে মধ্যমণি। ইয়াত আমাৰ হৰিশংকৰ দাস ডাঙৰীয়া আছে, আমাৰ দাদা, আমাৰ সুৰেন্দ্ৰ কুমাৰ দাদাই ডাঙৰীয়া আছে, আমাৰ প্ৰধান শিক্ষক আছে, আমাৰ তৰুণা গিৰিদেৱ বিশ্ববিদ্যালয় ডাঙৰীয়া, সকলো মানুহ যিমানখিনি আছে সকলোৱে মধ্যমণি হিচাপে কাম কৰিব লাগিব। আমি মাত্ৰ ইয়াত এইখিনি কি হ'ল, মানে এটা গতি এটা দিম, বাকী সকলোৱে মিলি কাম কৰিব। আৰু যিখন আমাৰ এটা কমিটি বনাইছে, কমিটিখনে অকল গতি দিব নহয়। এই ধৰক কোনোবা দিন গৰিদাই চিঞৰিব, কোনোবা দিন নাজাৰিদাই চিঞৰিব, কামটো হ'ল নাই, এতিয়া আমি গতিহে দিম, গতিকে সকলোৱে মিলি কামখিনি কৰিব লাগে। আশাৰ কথাই নাই, এইটো হ'ব, কি নহ'ব, ৰাইজৰ সহযোগ হ'বই। ইয়াত আমি আশাৰ পুহি থকা নাই, আৰু হ'বই এইটো অনুষ্ঠান।